নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্য সভাটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ এটা ভয়ানক ব্ৰেকিং নিউজ মুকলি হৈ আহিছে এই মুহূৰ্তত অসমত কিয়নো এইবাৰ অসমতে ভয়ংকৰ ডাঙৰ বোমা বিস্ফোৰণৰ ঘটনা আৰু এই পৰিকল্পনা ইতিমধ্যে ISI আৰু লগতে কৈছে অসমক ৰক্তাক্ত পৰিকল্পনা কৰিছে এই মুহূৰ্তত ISI গড়খুটি উচ্ছেদৰ মুছলমানক টাৰ্গেট কৰা হৈছিল বুলি প্ৰচাৰ চলাইছিল ISI ৰাজহুৱা স্থানতো বোমা বিস্ফোৰণৰ পৰিকল্পনা আল কায়দা আৰু ISI আৰক্ষীক সতৰ্ক কৰি দিছে এই মুহূৰ্তত চোৰাংচোৱাই যিকোনো মুহূৰ্তত অসমত সংঘটিত হোৱা এক ভয়ংকৰ বৃহৎ ডাঙৰ ঘটনা আৰু সকলোতকৈ ডাঙৰ ভয়ানক ব্ৰেকিং নিউজটো আহি পৰিছে এই মুহূৰ্তত কিন্তু অসমক ৰক্তাক্ত কৰাৰ পৰিকল্পনা কৰিছে ISI আৰু ইতিমধ্যে অসম আৰক্ষীক ইতিমধ্যে জাৰি কৰিছে ৰেড এলাৰ্ট আৰু ইতিমধ্যে কঠোৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন লগতে আন এটা গুৰুত্বপূৰ্ণ কথা ইয়াত উল্লেখ কৰিছে যে ISIৰ ইতিমধ্যে হিট লিষ্টত আছে RSSৰ কেডাৰো আছে হিট লিষ্টত আৰু অসমৰ সাধাৰণ জনতাৰ ওপৰত ইতিমধ্যে আক্ৰমণ কৰাই নহয় লগতে কৈছে যে ভাৰতীয় সেনা বাহিনীকো টাৰ্গেট কৰিব পাৰে ISIৰ ইতিমধ্যে এই সতৰ্কবাণী হাইলাইট জাৰি কৰিছে যিকোনো মুহূৰ্তত ঘটিব এক ভয়ংকৰ ঘটনা আৰু লগতে এটা কথা উল্লেখ কৰিছে যে ধৰ্মীয় অনুষ্ঠানকো টাৰ্গেট কৰিব পাৰে ISI আৰু আল কায়দাই ইতিমধ্যে সকলো অসমৰ যিমান ধৰ্মীয় অনুষ্ঠান আছে সকলোতে ইতিমধ্যে সতৰ্কবাণী হাইলাইট জাৰি কৰিছে কিয়নো ISI যিকোনো মুহূৰ্তত এক বৃহৎ ডাঙৰ বোমা বিস্ফোৰণ ঘটাব পাৰে অসমত যিহেতু গড়খুটিৰ উচ্ছেদত মুছলমানক টাৰ্গেট কৰা হৈছিল বুলি এটা সংবাদ মাধ্যমৰ আগৰ লগতে ইতিমধ্যে ছ'চিয়েল মিডিয়াত প্ৰচাৰ চলাইছিল ISI সংগঠনে আৰু অতিকৈ ভয়ানক কথাটো হৈছে যে অসমৰ ৰাজহুৱা স্থানতো বোমা বিস্ফোৰণৰ পৰিকল্পনা আল কায়দা আৰু ISIৰ আৰু তাৰ প্ৰতি ইতিমধ্যে সাধাৰণ জনতা শংকিত হৈ পৰিছে আৰু লগতে অসম আৰক্ষীক সতৰ্ক কৰি দিছে এই মুহূৰ্তত চোৰাংচোৱা আজি বৰপাষ্টৰ আন এটা খবৰ কিয়নো ইতিমধ্যে এক বৃহৎ ডাঙৰ খবৰে সমগ্ৰ বিশ্ব কঁপাই আছে কিয়নো ক'ৰবাত যদি ইতিমধ্যে মুছলমানক হত্যা কৰিছে আৰু ক'ৰবাত ইতিমধ্যে হাজাৰ হাজাৰ হিন্দুক হত্যা কৰিছে আৰু ক'ৰবাত ইতিমধ্যে মন্দিৰ ইতিমধ্যে ভাঙি চূৰ্ণ বিচ্ছিন্ন কৰিছে লগতে কৈছে পুনৰ হিন্দুৰ ওপৰত ইতিমধ্যে আক্ৰমণ হিন্দু লোক নাগৰিকক হত্যা কৰিছে আৰু এই সাম্প্ৰদায়িক সংঘৰ্ষৰ এতিয়ালৈকে পুনৰ মৃত্যুৰ ঘটনা কিৰিলি ঘটিছে ইয়াত কৈছে যে মুছলমান সংখ্যাগৰিষ্ঠ চুবুৰীয়া দেশত ইতিমধ্যে দুৰ্গা পূজাৰ পাছৰে পৰা সাম্প্ৰদায়িক সংঘৰ্ষৰ শেহতীয়াকৈ পুনৰ ইতিমধ্যে এই মুহূৰ্তত হিন্দু ধৰ্মাৱলম্বী লোক নিহত হৈছে বুধবাৰে এখন পূজা মণ্ডপত পবিত্ৰ কৰোণাৰ কথিত অপমান বাতৰিৰ পৰাই শুক্ৰবাৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হয় আৰু ইতিমধ্যে শুক্ৰবাৰে নামাজ পঢ়াৰ পিছত বেগমগঞ্জ মুছলমান লোকসকলে ইয়াৰ প্ৰতিবাদত ওলাই আহিছিল সমদল আৰক্ষীয়ে জনোৱা মতে প্ৰতিবাদকাৰী স্থানীয় মন্দিৰ এটাকৈ আক্ৰমণ কৰিছিল মন্দিৰটোত ইতিমধ্যে তেতিয়া হিন্দু ধৰ্মাৱলম্বী লোকসকলে নৱৰাত্ৰিৰ অন্তিম দিনটো উদযাপন কৰিবলৈ যোজা চলাই আছিল তেতিয়া উদন্ত প্ৰতিবাদকাৰীয়ে মন্দিৰ কমিটিৰ এজন সদস্য উপৰ্য কৰি প্ৰহাৰ কৰে প্ৰহাৰৰ প্ৰকোপতে লোকজনৰ মৃত্যু হয় আনহাতে জিলা আৰক্ষী অধীক্ষক শ্বহীদুল ইছলামে সংবাদ মাধ্যমত জনোৱা মতে শনিবাৰে পুৱা আন এজন হিন্দু লোকৰ মৃত্যু মন্দিৰৰ বাহিৰৰ পুখুৰীৰ পৰা উদ্ধাৰ কৰা হয় আৰু ইতিমধ্যে বিভিন্ন প্ৰান্তৰ সংখ্যালঘু লোকৰ প্ৰতিনিধিত্ব কৰা সংগঠনসমূহে বহুকেইটা প্ৰতিবাদ সাব্যস্ত কৰে আৰু হিন্দু বৌদ্ধ খ্ৰীষ্টিয়ান ঐক্য পৰিষদে অন্দৰ কিলাত প্ৰতিবাদ সাব্যস্ত কৰে ৰাজধানী চহৰ ঢাকাৰ চাহবাগ অঞ্চলত বাংলাদেশ পূজা উদযাপন পৰিষদে সমদল উলিয়াই আৰু সংখ্যালঘু আক্ৰমণকাৰী দৃষ্টান্তমূলক শাস্তি প্ৰতিবেদন উত্থাপন কৰে আৰু ইতিমধ্যে ইয়াৰ বিপৰীতে পুনৰ সংঘটিত হৈছে এক বৃহৎ ডাঙৰ ঘটনা কিয়নো ইতিমধ্যে এটাৰ পিছত আনটো মাৰপিটৰ দৰে মৃত্যুৰ দৰে ঘটনা সংঘটিত হৈছে হিন্দু মুছলমানৰ মাজত অস্ত্ৰৰ আন এটা খবৰ কিয়নো সমগ্ৰ অসমৰ ৰাজ্যৰ ইতিমধ্যে হাজাৰ হাজাৰ দৰিদ্ৰ পৰিয়াললৈ ইতিমধ্যে বৃহৎ টকা ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আগবঢ়াব ইতিমধ্যে সকলোকে হাজাৰ হাজাৰ টকা কোনে কোনে লাভ কৰিব এই ধন কেনেকৈ আপুনি এই ধন বৰ্তমানেও পোৱা নাই কেনেকৈ আবেদন কৰিব পাৰিব তাৰ লগতে ইয়াত কৈছে যে 7,000 দৰিদ্ৰ পৰিয়ালক নতুনকৈ প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন আৰু যিসকলে পাইছিল তেওঁলোকেতো ইতিমধ্যে তেওঁলোকৰ ধন বৃদ্ধি হৈ পাব আৰু যিসকলে বৰ্তমানেও পোৱা নাই নতুনকৈ প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন আৰু ইয়াত উল্লেখ কৰা মতে 830 টকাৰ পৰা 1,000 টকালৈ বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন আৰু কৈছে যে লাহে লাহে এই ধন বৃদ্ধি কৰিব বুলি ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু যিহেতু BTR এই আঁচনিৰ সুবিধা লাভ নকৰা 7,000 পৰিয়ালক দিব এই বৃহৎ সুবিধা এই মুহূৰ্তত স্পষ্ট ঘোষণা হিমন্ত বিশ্ব শৰ্মা কিন্তু সকলোৱে এটাই প্ৰশ্ন উত্থাপিত হৈছে কেনেকৈ যদি আপুনি পোৱা নাই বৰ্তমান আবেদন কৰিব পাৰিব
আৰু ইয়াৰ বাবে আপোনালোকে অফলাইনৰ জৰিয়তেহে আপোনালোকে আবেদন কৰিব লাগিব আৰু আবেদন পত্ৰসমূহ নিজৰ পঞ্চায়তত জমা দিব লাগিব হিতাধিকাৰীয়ে আৰু এইটো অনলাইন অফলাইনৰ জৰিয়তে আপোনালোকৰ য'ৰ পঞ্চায়ত আছে তাত গৈ আপোনালোকে এই পত্ৰ জমা দিব লাগিব পোৱাৰ পাছতো আন এটা নিলজ্জ ঘটনা এই মুহূৰ্তত ৰাজ্যত এটা বৃহৎ অভিযোগ কিয়নো পাৰ্লাৰ মেনেজাৰ স্পা কৰিবলৈ অহা এগৰাকী যুৱতীৰ গোপন অংগত স্পৰ্শ কৰাৰ অভিযোগ আহিছে বিশ্বনাথ চাৰিআলি ইতিমধ্যে লৰিয়েল পাৰ্লাৰ সংঘটিত হৈছে এই ঘটনা আৰু মেনেজাৰ মুকেশ গুপ্তাৰ বিৰুদ্ধে ইতিমধ্যে অভিযোগ উত্থাপিত হোৱা পিছতে এতিয়া আঁচুৱে তলা ওলমাইছে পাৰ্লাৰখনত কিন্তু ইয়াত লগতে কৈছে যে জানিব পৰা কিন্তু নিজৰ সন্মানৰ কথা চিন্তা কৰি যুৱতীগৰাকীয়ে ঘটনাৰ সম্পৰ্কে কাকো অৱগত কৰা নাছিল কিন্তু এই ঘটনাৰ পিছত ইতিমধ্যে বৃহস্পতিবাৰৰ যুৱতীগৰাকীয়ে বিশ্বনাথ চাৰিআলি আঁচুৰ কাষ চাপে আৰু ইতিমধ্যে যুৱতীগৰাকীয়ে জনোৱা মতে মেনেজাৰ গুপ্তাই লগতে আন এগৰাকী যুৱতী অশ্লীল স্পৰ্শ কৰিছিল আৰু এই পাৰ্লাৰখনত পিছত পাৰ্লাৰখনৰ আঁচুৰ নেতৃত্ব উপস্থিত হৈ তলা মাৰি অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিয়ে ইতিমধ্যে পাৰ্লাৰখনৰ মেনেজাৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে যুৱতীগৰাকীয়ে আঁচুৰ বিষয়ে আৰক্ষী চমজাই দিছে মেনেজাৰ মুকেশ গুপ্তাকো আজিৰ পাছতো আন এটাই ডাঙৰ খবৰ ৰাজ্যিক সকলো চৰকাৰী আজি কৰ্মচাৰীৰ ক্ষেত্ৰত আৰু ইতিমধ্যে মাহিলী দৰমহাৰ ক্ষেত্ৰত বাম্পাৰ বৃদ্ধিৰ ঘোষণা কৰিছে এই মুহূৰ্তত আৰু লগতে কৈছে বৰ্তমান উৎসৱৰ বতৰ চৰকাৰী কৰ্মচাৰীৰ বাবে আনিছে বৃহৎ ডাঙৰ খবৰ কিয়নো কেন্দ্ৰীয় লগতে ৰাজ্য চৰকাৰী কৰ্মচাৰী দিয়ে বহোৱাৰ লগতে একাংশ কৰ্মচাৰী পদোন্নতিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কোৱা হৈছে যে একাংশ কেন্দ্ৰীয় লগতে ৰাজ্য চৰকাৰী কৰ্মচাৰী ফলোন্নতিৰ আবেদনক স্বীকাৰ কৰিছে চৰকাৰে লগতে কৈছে পদোন্নতি ইতিমধ্যে দিয়াও হৈছে লগতে কৰ্মচাৰীসকলৰ বেতন আৰু পদোন্নতিৰ পিছত 25,350 টকা যদি আপোনাৰ দৰমহাই সেয়া বাঢ়ি আপোনাৰ 29,500 টকা গড় হিচাপত আপোনাৰ বৃদ্ধি হ'ব আৰু এনেকৈ আপোনাৰ যিটো দৰমহা তাৰ থাকি আপোনালোকে এই দৰমহা বৃদ্ধি পাব আৰু লগতে চৰকাৰী তথ্য মতে ইতিমধ্যে সচিবালয় সেৱা ৰেলৱে বৰ্ড সচিবালয় লগতে ইনষ্টোগ্ৰাফাৰ ছাৰ্ভিচ সেৱা পদোন্নতিৰ এই বছৰ হ'বলগীয়া আছিল এইসকল বিষয়াক ইতিমধ্যে আণ্ডাৰ ছেক্ৰেটাৰী উপ সচিব পদলৈ পদোন্নতি কৰা হ'ব আৰু লগতে এটা কথা উল্লেখ কৰিছে যে ইতিমধ্যে প্ৰমোচনৰ লগতে এইসকল কৰ্মচাৰীৰ দৰমহা 15,000 টকা প্ৰতিমাহে বৃদ্ধি পাব কৰ্মচাৰীসকলৰ বেছিক চেলাৰী 67,700 পৰা বৃদ্ধি হ'ব ইতিমধ্যে গড় হিচাপত উল্লেখ কৰিছে যে 68,800 টকালৈ হ'ব পাৰে বৃদ্ধি আজিৰ পাছতো এই মুহূৰ্তত আন এটাই খবৰ